আমি বোকাজান CCI গেছৰ ওচৰত এখন সংবাদমেল আয়োজন কৰিছোঁ। এই সংবাদমেলত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ টাই আহোম ছাত্ৰ সন্থা, দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম, সদৌ অসম আহোম সভা আৰু মণিপুৰী ষ্টুডেণ্ট ইউনিয়ন এই কেউটা জাতীয় সংগঠন তথা জাতীয় অনুষ্ঠানে আজি আমি সংবাদমেল আয়োজন কৰাৰ মূল উদ্দেশ্যটো হৈছে কি, আপোনালোকৰ সংবাদমেলৰ যোগেদি আমি জনাব বিচাৰিছোঁ যে জিলাখনৰ ৰাইজলৈ যে যোৱা কালি ডিফুত যি PGR আৰু VGR যি এফেকশ্যনৰ তথা যিসকল তাত বহিৰাগত লোকে মাটি বেদখল কৰি বসবাস কৰি আছে তেওঁলোকৰ উচ্ছেদৰ বাবে এটা গণতান্ত্ৰিকভাৱে গণ আন্দোলন চলাই নিছিলে। কিন্তু অতিকৈ পৰিতাপৰ বিষয় যে দুখৰ বিষয়, আমি ভাৰতবৰ্ষৰ নিচিনা এখন গণতন্ত্ৰ দেশত বসবাস কৰিছোঁ। গণতন্ত্ৰৰ দেশত বসবাস কৰি আমি সকলোৰে গণতান্ত্ৰিকভাৱে যিকোনো আন্দোলন কৰা আমাৰ অধিকাৰ আছে, আমাৰ ন্যায্যতা সেইটো দাবী। কিন্তু চৰকাৰখনে বিশেষকৈ কাৰ্বি আংলঙৰ আৰক্ষী প্ৰশাসনে যোৱাকালি যি আন্দোলনকাৰীসকলক যি নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ উপৰিও যি ব্লেংক ফায়াৰিং কৰিলে, তাক আমি কেউটা জাতীয় সংগঠনে তীব্ৰভাৱে আৰক্ষী প্ৰশাসনক ধিক্কাৰ আৰু নিন্দা দিছোঁ। আৰু আমি ক'ব বিচাৰিছোঁ যে যি শান্তিপূৰ্ণভাৱে যি গণ আন্দোলনখন চলাই নিয়া হৈছিলে, কেনেকৈ তাত আৰক্ষী প্ৰশাসনে খুব কম সময়ৰ ভিতৰতে তেখেতলোকে এটা ষড়যন্ত্ৰ কৰিছে বুলি আমাৰ অনুভৱ হৈছে যে ব্লেংক ফায়াৰিং কৰি পেলাই তেওঁলোকে মানুহক ছত্ৰভংগ দিবলৈ বিচাৰিলে। কিন্তু আমি ক'ব বিচাৰিছোঁ যে ব্লেংক ফায়াৰিং কৰাৰ আগতে প্ৰশাসনৰ হাতত অন্য বিকল্প নাছিলে নেকি? যদি তেওঁলোকে যে প্ৰশাসনে যে কৈছে যে অন্য এটা ব্যতিক্ৰম পথেৰে তেওঁলোকে অহাৰ চেষ্টা কৰাৰ কাৰণে আমি ব্লেংক ফায়াৰিং কৰিবলগীয়া হৈছে বুলি আৰক্ষী মহোদয়ে কৈছে, সেইটো কথাত আমি ক'ব বিচাৰিছোঁ যে ব্লেংক ফায়াৰিঙে সৰ্বোচ্চ নেকি তেওঁলোকে প্ৰয়োগ কৰিবলৈ? চৰকাৰখনৰ হাতত কি ব্যৱস্থা নাই? যদি গণতান্ত্ৰিক আন্দোলনটোক তেখেতলোকে যদি ভুল বুলিয়ে তেওঁলোকে বিবেচিত কৰিছে, তেতিয়াহ'লে তেওঁলোকে টিয়াৰ গেছ বা পানী ইত্যাদি বা লাঠিচাৰ্জ তেওঁলোকে আৰম্ভ কৰিব পাৰিলে। কিন্তু তেওঁলোকে সেইসকল নকৰি পেলাই, সেই ব্যৱস্থাসমূহ গ্ৰহণ নকৰি পেলাই তেখেতলোকে যে চিধাই যে ব্লেংক ফায়াৰিং কৰিলে, সেইকাৰণে আমি খুব তীব্ৰভাৱে নিন্দা কৰিছোঁ। আৰু আমি ক'ব বিচাৰিছোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদো বা এই জাতীয় সংগঠনসমূহেও যোৱাকালি আমি সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিলোঁ। আমি ওচৰৰ পৰা প্ৰত্যক্ষ কৰিছিলোঁ যে সেই অঞ্চলত, সেই এৰিয়াটোত যিসকল মানুহে আন্দোলন কৰি আছিলে, আন্দোলনত গৈছিলে, ভাগ লৈছিলে, তাত নাৰী তথা মহিলাসকলকো মতা আৰক্ষী পুলিচ বাহিনীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰিছে। সেইকাৰণে আমি প্ৰশাসনক সুধিব বিচাৰিছোঁ যে নাৰীৰ ওপৰত হাত তোলা বা অত্যাচাৰ কৰা অধিকাৰ দিছে নেকি চৰকাৰখনে? সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে পুলিচ প্ৰশাসনে সোধপোছ নোহোৱাকনে যেনেকৈ মাথাত গুৰিয়াইছে, ভৰিৰে মাৰিছে, লঠিয়াইছে, নিৰ্মমভাৱে অত্যাচাৰ কৰিছে, এই অত্যাচাৰ কিন্তু চৰকাৰখনে অনাগত দিনত ভুক্তভোগী হ'ব লাগিব। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি ক'ব বিচাৰিছোঁ যে মাননীয় কাৰ্বি আংলঙৰ স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুৰিৰাম ৰংহাংদেৱে যোৱাকালি যি ঘটনা হ'ল, তেখেত কৈছে যে তেখেতো নিন্দা কৰিছে। কিন্তু আমি তেখেতক ক'ব বিচাৰিছোঁ যে তেখেতে ইলেকশ্যনৰ তথা নিৰ্বাচনৰ আগত, MP নিৰ্বাচনৰ আগত তেখেতে প্ৰতিশ্ৰুতি দিছিলে যে PGR VGR পৰা বসবাস কৰা বহিৰাগত লোকসকলক তাৰ পৰা উচ্ছেদ কৰা হ'ব। কিন্তু আজিৰ তাৰিখলৈকে ৰাইজৰ ধৈৰ্য পৰীক্ষা তেওঁ চালে নেকি? সেইকাৰণে আমি কৈছোঁ যে PGR VGRটো আজি আমি এই সংবাদমেলৰ যোগেদি কৈছোঁ যে কেউটা জাতীয় সংগঠনে আজি আমি ৰাইজৰ তথা চৰকাৰখনক আমি জনাই দিব বিচাৰিছোঁ যে PGR VGR উচ্ছেদ নোহোৱালৈকে আমি এই গণতান্ত্ৰিক আন্দোলনত আমি অনাগত দিনত সহায় সহযোগিতা আগবঢ়াই যাম। আৰু আমি কৈছোঁ যে PGR VGR উচ্ছেদ হ'বই লাগিব। আজি খিলঞ্জীয়া মানুহে নিজৰ মাটিডোখৰত যে আজি লাঞ্ছিত বঞ্চিত হ'বলগীয়া হৈছে, বহিৰাগতৰ হাতৰ পৰা, বিদেশী হাতৰ পৰা আজি খিলঞ্জীয়াবাসী ৰাইজে মাৰ খাবলগীয়া হৈছে। বিজেপি চৰকাৰখনে আহোঁতে অসম কাৰ্বি আংলং জিলা সমিতিয়ে যি যোৱাকালি আপোনাৰ যে ঘটনা হৈছিলে, আমি তীব্ৰভাৱে গৰিহণা দিছোঁ পুলিচ প্ৰশাসনক। কিয়নো তীব্ৰভাৱে গৰিহণা দিয়া মূল কাৰণ হৈছে তেওঁ মহিলাসকলক যি অত্যাচাৰভাৱে
ঘটনা সংঘটিত হৈছে আৰু যি বৰ্বৰভাৱে তেওঁলোকক আক্ৰমণ হৈছে আৰু বহু মহিলা দেখা পোৱা গৈছে আপোনাৰ তেওঁলোকে কি হৈছে আপোনাৰ আঘাতপ্ৰাপ্ত হৈছে এই আঘাতপ্ৰাপ্ত হোৱা কাৰণ আৰু যিসকলে তেওঁলোকক কিছু আপোনাৰ প্ৰশাসন দেখিছোঁ পুৰুষসকলে কি কৰিছে পুলিচ প্ৰশাসনে তেওঁলোকক অত্যাচাৰভাৱে গৰিয়াকৈ মাৰিবলৈ তেওঁলোকে আৰম্ভ কৰিছে গতিকে এই বিষয় লৈ আমি প্ৰশাসনক আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক আমি অনুৰোধ কৰিছোঁ আৰু প্ৰশাসনক তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ আৰু লগতে দাবী জনাইছোঁ যে এই খিলঞ্জীয়া মানুহৰ সুৰক্ষিত হ'ব লাগে আৰু বহিৰাগত অতি শীঘ্ৰে তেওঁ উচ্ছেদ হ'ব লাগে আৰু উচ্ছেদ হ'বলৈ আমি দাবী জনাইছোঁ আৰু বহিৰাগতৰ দপদপনি ইয়াত নচলিব কোনো কাৰণত আৰু আমি চলিব নিদিওঁ বহিৰাগতৰ দপদপনি ইয়াত চলিব নিদিওঁ আৰু ইয়াত যিসকল খিলঞ্জীয়া আছে খিলঞ্জীয়াৰ দপদপনি চলিব আৰু তেওঁলোকে যি মাটিৰ বহিৰাগতে ইয়াত আহি মাটিৰ কাৰণে যিটো আপোনাৰ তেওঁলোকে বসবাস কৰিব লৈছে কোনো কাৰণত তেওঁলোকক আমি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ লগতে আমি মণ্ডলসকলকো কৈছোঁ তেওঁলোকৰ মাটি পট্টা দিব নালাগে তেওঁলোকক মাটি পট্টা ইমিডিয়েট অতি শীঘ্ৰে তেওঁলোকক বন্ধ কৰিব লাগে আমাৰ এই দাবী আমাৰ সংগঠনৰ এই দাবী আৰু বহিৰাগতৰ দপদপনি নচলিব পুনৰবাৰ কৈছোঁ আমি বহিৰাগতৰ দপদপনি নচলিব খিলঞ্জীয়া যিসকল আছে খিলঞ্জীয়াসকলৰ মাটি পট্টা বা অন্যান্য বিষয় লৈ তেওঁলোকৰ এই যি ভূমি অধিকাৰ আছে তেওঁলোকৰ থাকিব পাঁচটাকৈ সংগঠনে এইটো আমি দাবী জনাইছোঁ সকলো তেওঁলোকৰ মাত মতাৰ অধিকাৰ নাই তেওঁলোকে কোনো সা সুবিধা নাপায় আৰু সেইটো কাৰণে খিলঞ্জীয়া সংগঠন হিচাপে চৰকাৰৰ ওচৰত আমাৰ আহোম সভাই এইটো দাবী তুলিছোঁ যে কাৰ্বি আংলং জিলাত বসবাস কৰা যিখিনি খিলঞ্জীয়া মানুহ আছে জনগোষ্ঠীয় মানুহ আছে তেওঁলোকৰ স্বাৰ্থ সুৰক্ষা হ'ব লাগিব তেওঁলোকৰ মাটি ভেটি সুৰক্ষিত হ'ব লাগিব আৰু মাটিৰ অধিকাৰ খিলঞ্জীয়া ৰাইজৰ হাতত থাকিব লাগিব বহিৰাগতই যাতে ইয়াত আহি দপদপাই থাকিব নোৱাৰে স্বায়ত্তশাসিত পৰিষদলৈ মোৰ অনুৰোধ খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থৰ হকে তেওঁলোকে যেন পদক্ষেপ লয় আৰু আমাৰ জনগোষ্ঠীসকলৰ ৰাইজৰ কৃষ্টি সংস্কৃতি ভাষা মাটি ভেটি যাতে সুৰক্ষিত কৰে তাৰ বাবে অনুৰোধ জনালোঁ ধন্যবাদ সংবাদমেল মূল উদ্দেশ্যই হৈছে আমাৰ ডিফুত যি আপোনাৰ ডিফুত যি সংঘটিত ঘটনা হৈছে সেই ঘটনাৰ ওপৰত আমি তীব্ৰভাৱে গৰিহণা দিছোঁ কিয় আজি আপোনাৰ পাঁচটাকৈ আমাৰ সংগঠন অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ সদৌ অসম টাই ছাত্ৰ সংগঠন দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম আৰু সদৌ অসম আহোম সভা আৰু মণিপুৰী ছাত্ৰ সন্থা লগতে আমি এটা কথা ক'ব খুজিছোঁ যে ইয়াত খিলঞ্জীয়া মানুহ আপোনাৰ মানে কোনো ধৰণৰ সুৰক্ষিত নহয় আমি আগৰবাৰো আমি এই বিষয় লৈ আমি সংবাদমেল দিছিলোঁ যে আপোনাৰ যিখিনি জেগাত খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ কৰা হৈছিলে আৰু যিখিনি জেগাত আপোনাৰ তেওঁলোকৰ সুৰক্ষিত নহয় আমি প্ৰতিবাদ কৰিছিলোঁ আমি সংবাদমেল দিছিলোঁ তেওঁলোকে উচ্ছেদ হ'ব লাগে কিন্তু আজি দেখা গৈছে যোৱাকালি আপোনাৰ যি সংঘটিত ঘটনা হৈছে ধুনীয়াকৈ সুন্দৰভাৱে আপোনাৰ তেওঁলোকে এই সংবাদমেলৰ কালি যি প্ৰতিবাদী কাৰ্যসূচী হৈ গ'ল পিজিয়াক লৈ এই প্ৰতিবাদ কাৰ্যসূচীটো গণতান্ত্ৰিকভাৱে যিখিনি আমাৰ প্ৰতিবাদ ৰাইজে কৰিবলগীয়া আছে সেইখিনি কৰিছিলে কোৱা স্বত্বেও তেখেতলোকে মানে আমাৰ পুলিচ বিষয়াসকলে তেখেতে কৈছে যে তেখেতলোকক এটা নিৰ্দিষ্ট এটা স্থান দিয়া হৈছে স্থানৰ পৰা তেখেতলোকে ওলাই যাবৰ কাৰণে তেখেতলোকক গুলীচালনা কৰিবলগীয়া হ'ল মানে ব্লেংক ফায়াৰিং কৰিবলগীয়া হ'ল আৰু মাৰপিট কৰিলে মানে এইটোৱে আছে নেকি পুলিচ প্ৰশাসনৰ আমাৰ কাৰ্বি আংলঙৰ পুলিচ প্ৰশাসনৰ হাতত এইটোৱে ব্যৱস্থা আছে নেকি যে মানে ফ্লাইং কৰিলেই যে এটা সমাপ্ত হ'ব নেকি এটা গণতান্ত্ৰিক আন্দোলন খুব মানে শান্তিকে এটা চলি আছিলে তেখেতলোকে এইটো ব্লেংক ফায়াৰিং কৰি এই প্ৰতিবাদস্থলীত মানে বিভিন্ন আমাৰ প্ৰতিবাদকাৰীৰ ওপৰত যি নিৰ্মম প্ৰহাৰ কৰিলে যিদৰে গোৰ মাৰিছে মহিলাসকলক লাঠিয়ে মাৰিছে এই পুৰুষসকলে পুলিচসকলে সেইটো আমি সদৌ টাইমছ ছাত্ৰ সন্থাই নিন্দা কৰিছোঁ আৰু এই যিসকলে ধৰি লওক কামাণ্ডো ব্লেক কামাণ্ডোসকলে যি যেনেকৈ প্ৰতিবাদকাৰীসকলক মূৰত গুৰিয়াইছে এইটো গণতান্ত্ৰিক এখন দেশত এইটো সম্ভৱ হয় জানো সেইকাৰণে আমি সদৌ টাইমছ ছাত্ৰ সন্থাই আৰু আমি পাঁচটাকৈ জাতীয় সংগঠনে আমি দাবী জনাইছোঁ এইটো যোনজনে এইটো অত্যাচাৰ কৰে তেখেতৰ ওপৰত আমি শাস্তি হ'ব লাগে আৰু এনেকৈ এটা গণতান্ত্ৰিক আন্দোলনক প্ৰতিবাদকাৰীক এনেকৈ এটা গুৰ
মৰা আমি কোনো পধ্যে দেখা নাই আৰু এইটো যোনজনে গুৰ মাৰিছে যোনজনে এইটো ধৰি লওক অৰ্ডাৰ দিছিলে এই তেখেতৰ ওপৰত এইটো ব্যৱস্থা হ'ব লাগে